Hello guys, মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছো। আজি আমি আহি আছো অলপ মোৰ লগত বা আছে। আমাৰ ডান্স ভিডিঅ' বনাবলৈ আহি আছে। কভাৰ সং নহয় মানে এই বাজনে ওচৰে চুবাই স্কুলৰ ডান্সৰ ভিডিঅ' এটা বনাব, তাতে এবাৰ মোক মানে নাচিবলৈ মাতিছে। তালৈকে আহি আছো আৰু লগত এজনী মোৰ ভণ্টি আহি আছে। আমি গৈ আছো, আপোনালোককো দেখুৱাই আছো। মামাৰ ঘৰ চাব দেই। মোৰ চেনেলটো সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ কভাৰ ভিডিঅ'বিলাক চাব, কেনেকুৱা হৈছে জনাব। এতিয়া আমি আহি আছোঁ মামাৰ ঘৰ আছে ডান্স। আহি পাইছোঁ, মোৰ মামাৰ ঘৰ বেছি দূৰ নহয়, মোৰ মামাৰ ঘৰ ওচৰতে হয়। আহি পাইছোঁ মামাৰ ঘৰত। এতিয়া হ'ব মোৰ ডান্স আৰু এজনী মোৰ কভাৰ চঙত যে দেখিছিলে ভিডিঅ' বনোৱা ভণ্টিজনী, এইজনী সকলোৱে মৰম দিব দেই। লাইফত ফাৰ্ষ্ট টাইম আহিছোঁ ব্লগত আৰু কভাৰ চঙত বনাইছোঁ ইউটিউবত, সকলোৱে চাব হা। মোৰ ইউটিউব চেনেলটো যদি চোৱা নাই সকলোৱে আপোনালোকে চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজি মই প্ৰথম ব্লগ বনাইছোঁ, কেনেকুৱা হৈছে নাজানো, যদি ভুল হৈছে ক্ষমা কৰি দিব। আৰু কি ক'ম, বাহঁতে ডান্সৰ দেখুৱাই আছোঁ চাই। হাই গাইজ, এয়া আমি ৰেডি হৈছোঁ ড্ৰেছ লগাই। এয়া বা নাচিব, মই নাচিম, আমাৰ কেমেৰামেন ভণ্টি। ঠিক আছে, চাই থাকক আপোনালোকে। এয়া মিক্স কৰি দিলে এতিয়া। হেল্ল' গাইজ, আজি দিনটো এনেকৈ নাচি বাগি পাৰ কৰিলোঁ আৰু এতিয়া ভিডিঅ'টো দিম, আপোনালোকে চাই থাকিব হা। মানে বাৰ স্কুলৰ কিবা ভিডিঅ' বনাব লগা হ'ল, চ' সেইকাৰণে মোক ক'লে, দুজনী মিলি কেনে ভিডিঅ' বনালোঁ। ইমান এটা ভালো হোৱা নাই, বহুত মিছ হৈছে, যাতে ক্ষমা কৰি দিব, বেয়া নাপাব, কাৰণ ভালকৈ নাচিব পৰা নাই। ঠিক আছে, বাই বাই।